চাপাই থাকে আর আমি চিকেন ব্রেক থেকে আমরা মিস্ত্রি হ্যাঁ আমরা তো kita ko gitu ya malu tuh andi bagan kami chalaw kana আর আমগো তো তখন আই বাবা থেকে দাল চুই না দাল কই ঠিক আছে তো দাল কই চুই না খাই আই বাবা পুলিশ को साथ दिखाई और पुलिस को साथ दिखाई तो ऑलरेडी नितो तो जेल रे खटा तो नुकु पिया पुनिया गिद्रे मेना को नंडे और इन साला तार बारिया मेना किना बा मिटे आम दीदी मा पुलिस कर्मी को दी के दिया और लटू दो हजरे कते কোনো বারে প্রকারে তেখেতসকলক নিষেধ কৰিব লাগে আৰু তাৰে বেছি ক'বলৈ নাযাওঁ তাৰে একমাত্ৰ উদাহৰণ হ'ল এইখন এখন ঘৰ তাৰপিছত আপোনালোকে আৰু অলপ দেখিবলৈ পাব আৰু এখন ঘৰলৈ যাওঁ তাতে এই এনেকুৱা জৰাজীৰ্ণ অৱস্থাত তেখেতসকলে বাস কৰি আছে সেইকাৰণে আমি খুজিছোঁ যে শিক্ষাৰ কথাটো দূৰৰ কথা তেখেতসকলে চৰকাৰৰ যিটো আৱাস যোজনাৰ আঁচনি আছে আৱাস যোজনাৰ আঁচনিৰ অধীনতে তেখেতসকলে ঘৰৰ ব্যৱস্থাটো পাব লাগিছিল কিন্তু আজিৰ তাৰিখত যিবিলাকৰ ঘৰ দুৱাৰ আছে যিবিলাকৰ সা সম্পত্তি আছে তেনেকুৱা মানুহৰ আজি কিন্তু ঘৰ দুৱাৰ হৈ গৈছে কিন্তু আজি এনেকুৱা জৰাজীৰ্ণ অৱস্থাত থকা মানুহবিলাকৰ আজিৰ অৱস্থা কিন্তু বিৰাট কাহিল এইটো আমি নিঃসন্দেহে ক'ব পাৰিছোঁ যে এটা জাতি জনগোষ্ঠীক নিষেধ কৰাৰ এটা পৰিকল্পনা নেকি এইটো আমি সন্দেহ প্ৰকাশ কৰিছোঁ নিশ্চিতভাৱে আমি পুনৰবাৰ আৰু এনেদৰে মানুহ তিনিটো শিশুৱে বাস কৰিছিল খাবলৈ সময়মতে নাছিল বিদ্যুতৰ ব্যৱস্থা পিন্ধিবলৈ নাছিল কাপোৰ আৰু সেই আজি চাউলৰ সংখ্যা যিমান হৈছে আমি ভিতৰভাগৰ পৰিৱেশ আচলতে এনেধৰণৰ অঞ্চলত আহি পেলাই চাওতাল ছাত্ৰ সন্থাই দুখীয়াৰ প্ৰতি যিটো ছাৰ্ভে এটা জাৰি ৰাখিছে এই ছাৰ্ভেত আপোনালোকে সহযোগ কৰাৰ কাৰণে আপোনালোকে জানে যে এইটো শান্তি ভাগলপুৰ নামৰ এখন মাজবাট অসম অৰুণাচল সীমান্তৰ এখন জনবসতি গাঁও আৰু এইখন গাঁও ধনশিৰি ৰেঞ্জৰ এখন অভয়াৰণ্য গাঁৱৰ ভিতৰত এখন গাঁও ইয়াত পৰিচিত হৈছে গতিকে আমি জানো যে আমি যোৱা সপ্তাহত এইখন এৰিয়ালৈ আহিছিলোঁ আৰু এৰিয়াত আহি পেলাই আমি 3 ঘৰ মানুহ এনেকৈ জৰাজীৰ্ণ অৱস্থাত বাসগৃহত তেখেতসকলে বসবাস কৰি আহিছে আৰু তাৰে ভিতৰত আমি 2খন পৰিয়ালক আমি ইতিমধ্যে চাওতাল ছাত্ৰ সন্থাৰ ফালৰ পৰা তেখেতসকলক কিছু সাহায্য প্ৰদান কৰিছোঁ আৰু এই অন্তিম মুহূৰ্তত আমি চাওতাল ছাত্ৰ সন্থাৰ ফালৰ পৰাই এই যে এইখন ঘৰত আহিছোঁ আৰু এইখন ঘৰতো আমি কিছু আমাৰ ফালৰ পৰা সাহায্য প্ৰদান কৰিছোঁ ইয়াত আপোনাৰ দেখিবলৈ পাব যে এই সৰু সৰু কোন ল'ৰা ছোৱালী কেইটামান আছে আৰু এই সৰু সৰু কোন ল'ৰা ছোৱালীৰ সৈতে ইয়াত তেখেতসকলে জীৱন নিৰ্বাহ কৰিছিল পাৰিবাৰিক কণ্ডলৰ ফলত মাক দেউতাকৰ কিছু কণ্ডল হৈছিল আৰু এই কণ্ডলৰ ফলস্বৰূপে দেউতাকে অকণমান লাঠিৰে মাকজনীক মৰাৰ লগে লগে মাকজনীয়ে ঘৰুৱা কণ্ডলত মাকজনী ঢুকাই গ'ল তো সেনেকৈ আজি মৰ্মান্তিক অৱস্থাত এই 3-4টা শিশু ইয়াত জীৱন যাপন কৰিছে অতি দুৰ্ভাগ্যজনক ইয়াতে চৰকাৰেও কোনো ধৰণৰ তেনেকুৱা ইমপ্ৰুভমেণ্টৰ ক্ষেত্ৰত বা ঘৰ দুৱাৰ পোৱাৰ যোগ্য হ'লেও চৰকাৰে কিন্তু আজি দৃষ্টান্তমূলক তেনেকুৱা কোনো ধৰণৰ উদাহৰণ ইয়াতে আমি দেখিবলৈ পোৱা নাই আমি চৰকাৰক আহ্বান জনাইছোঁ যে এই মাজবাট উত্তৰাঞ্চলত যিবিলাক দুখীয়া গৰীব শ্ৰেণীৰ মানুহবিলাক আছে তেখেতসকলক চৰকাৰে অতি সোনকালে ব্যৱস্থা লওক ঘৰ পোৱাৰ ক্ষেত্ৰত বা আৱাস যোজনা যিটো আইন স্কিম আছে স্কিমৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক আৰু তাৰ লগে লগে ইয়াত যিটো শিক্ষা প্ৰতিষ্ঠান গঢ়ি উঠিব লাগিছিল বা কোন ল'ৰা ছোৱালীবিলাকে যেনে শিক্ষাৰ পোহৰ পাব লাগিছিল আজিৰ তাৰিখত শিক্ষাৰ ঢৌৰৰ পোহৰ বজাই থকা চৰকাৰখনে কিন্তু চাওতাল জনগোষ্ঠীৰ মাজত আজি শিক্ষা বিলোৱাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে আজি ব্যৰ্থ হোৱা বুলি আমি দেখিবলৈ পাইছোঁ তাৰ লগে লগে আমি ক'ব খুজিছোঁ যে ইয়াত যিহেতু এটা অভয়াৰণ্য ৰেঞ্জৰ এৰিয়াৰ এটা অঞ্চল হয় এই অঞ্চলত যিহেতু ৰাস্তা ঘাট খোৱা পানী আদি কৰি যিখিনি ব্যৱস্থা কৰি এইখিনি চৰকাৰে অনতিপলমে উন্নতিৰ ক্ষেত্ৰত চৰকাৰে ইনিচিয়েটিভ লওক তাৰ লগে লগে যিহেতু ইয়াতে ৰাইজে মিলি পেলাই অহা যোৱাৰ কাৰণে কিছু ৰাস্তাও তেখেতসকলে তৈয়াৰ কৰি লৈছে আজি গাড়ী মটৰ অহাৰ কাৰণে সুবিধা হৈছে আৰু ইয়াতে APDCLৰ পৰাও ইয়াত লাইনৰ ব্যৱস্থা কৰা হৈছে গতিকে আজিৰ তাৰিখত যিটো চিভিলাইজেশ্যন হ'ব লাগিছিল এই চিভিলাইজেশ্যনটো অলৰেডি চৰকাৰৰ আৰম্ভ হৈছে
ଆମ ଅନ୍ତରେ କି ସାଇଡ ରେ ସୁଲଭ ସାଇଡ ରେ ସାଉଥ ସାଇଡ বাস বাস হ'ব বাৰু হ'ব। দেখো itu begitu ini belum lebih erkin তোমালে তো ক্লাস হলে কি এটা আপনার আসলে তিনজনের ভিতরে যে একজনে আছে ছোৱালী আছে বাকি দুজন দুইজন তো লোকসান হল আর মতে হোৱাত চারটায় আছে